নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ এখন বিশেষ জেগালৈ, যিখন ঠাইৰ পৰা মোৰ সপোনটো ষ্টাৰ্ট হৈছিল, আৰু সপোনৰ ঠাইখনকে দেখুৱাবলৈ গৈ আছোঁ। মোৰ লগত মোৰ বন্ধু কমল, সেয়া যদু আৰু সেয়া মানস। মই যিখন জেগাৰ পৰা সপোনটো ষ্টাৰ্ট কৰিছিলোঁ, আজি সেইখন জেগালৈ আপোনালোকক লৈ যাম। ঠাইখন কিনো ঠাই, ক'তনো পাৰো মোৰ সপোনটো ষ্টাৰ্ট হৈছিল আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই আছোঁ। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল, তেন্তে কমল কি কৰি দিব লাগিব কৈ দে? এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এনেদৰে ভিডিঅ' দি যাম, ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। এই ঠাইখনলৈ যাবলৈ ৰাস্তা কেইবাটাও আছে, যদিও মোৰ এই ৰাস্তাটোৱে ভাল লাগে, কিয়নো মই এই ৰাস্তাটোৰ মাজেৰে আগতে চাইকেল লৈ অহা যোৱা কৰিছিলোঁ, আৰু চাইকেল লৈ যোৱা মজাটোতো গম পায় যোনে চাইকেল লৈ ফিল্ডলৈ যায় কিমান ভাল লাগে। সেইবাবে এই ৰাস্তাটোতে আজি মই আহিছোঁ। চাওকচোন কিমান নেচাৰেল ভিউ এটা। আৰু অলপ দূৰ গ'লে আমি পাই যাম আমাৰ গন্তব্যস্থান, ডেষ্টিনেশ্যন। চাই যাওক, মোৰ মানে সেইখন ফিল্ডৰ লগত বহুত স্মৃতি জড়িত হৈ আছে। আপোনালোকক স্মৃতিবোৰকে ৰোমন্থন কৰিবলৈ লৈ গৈ আছোঁ। লাহে লাহে চলা ব্ৰ। এইখন এখন নদী, এইখন আছে গেলাবিল নদীখন। আৰু গেলাবিল নদীখন পানীটো অলপ বাঢ়িছে, আৰু সেই য'ত গৈ আছোঁ মই, সেই জেগাখনতে এটা বিশেষ স্থান আছে, মানে বিশেষ এটা ইনষ্টিটিউট আছে, যিটো শিক্ষাৰ ক্ষেত্ৰত মানে প্ৰথমতে আহে। দেৰগাঁও যিখন বেচিক ট্ৰেইনিং কলেজ, ডায়েট কলেজখন আমাৰ দেৰগাঁও যিখন আছে, সেইখনৰ ওচৰতে মোৰ সপোনটো ষ্টাৰ্ট কৰিছিলোঁ। আৰু ডায়েট কলেজখন আপোনালোকক দেখুৱাই যাম। মোৰ বন্ধু যদু এই তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছে। আশা কৰোঁ তাৰো ভাল হওক, সিও কিবা এটা চেষ্টা কৰি আছে। আৰু এইখনেই হৈছে দেৰগাঁও যিখন ডায়েট কলেজ। আৰু ইয়াতে আমাৰ যিসকল গ্ৰেজুৱেশ্যন কৰাৰ পিছত টিচাৰৰ কাৰণে LP MA যিসকল টিচাৰ, তেওঁলোকৰ এটা ইনষ্টিটিউট, যিটো ডায়েট কলেজ বুলি কয়। এইখনেই হৈছে মোৰ ফেভৰেট ঠাইখন, আৰু ফেভৰেট ঠাইখনত মই আহি একদম মানে বহুত ভাল লাগিছে। আৰু দেখিছোঁ আমি যেনেকৈ দৌৰি আছোঁ, কিছুমান ল'ৰাই ইয়াত নিজৰ সপোনবোৰক লৈ দৌৰি আছে। ইমান প্ৰখৰ ৰ'দতো তেওঁলোকে হাৰ মনা নাই আৰু সদায় কষ্ট কৰি গৈছে, যিহেতু তেওঁলোকৰ কষ্টবোৰতকৈ মা দেউতাৰ সপোনবোৰ বহুত ডাঙৰ হয়, আৰু সেইবাবে এই প্ৰখৰ ৰ'দতো তেওঁলোকে হাৰ মনা নাই। চাওকচোন কেনেদৰে দৌৰি আছে। আৰু এইখনে হৈছে মই যিখন ফিল্ডত সপোনটো ৰচিছিলোঁ, মানে এইখন হৈছে দেৰগাঁও নিউ ফিল্ড। আৰু এইখন দেৰগাঁও নিউ ফিল্ডৰ পৰা যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ, আৰু মেট্ৰিক পাছ কৰা 3 দিনৰ পিছতে মই এইখন ফিল্ডলৈ আহিছিলোঁ। আৰু গোটেই ফিল্ডখনত মই 3 পাক দৌৰিছিলোঁ। মানে দেখিছে গোটেই ফিল্ডখন কিমান ডাঙৰ ফিল্ড, মানে প্ৰায় আৰ্মি ট্ৰেকৰ কাৰণেও দৌৰিব পাৰি এইখন ফিল্ডত, আৰু পুলিচৰ কাৰণেও দৌৰিব পাৰি। 2টা ট্ৰেক আছে, মাজত এটা ট্ৰেক আছে মই দেখুৱাম ওচৰৰ পৰা, আৰু আঁতৰতো এটা ট্ৰেক আছে। এইটো যিটো ট্ৰেক দেখিছে, সেই ট্ৰেকটো হৈছে পুলিচৰ কাৰণে। এইটো 200 মিটাৰ, আৰু পাহৰিছোঁ, বহুত দিন হ'ল নদৌৰা ইয়াত। আৰু এইটো যিটো ট্ৰেক আছে ডাঙৰকৈ, যিটো ৰাউণ্ড দেখিছে, সেইটো হৈছে 400 মিটাৰ। সেইটো আৰ্মিৰ কাৰণে দৌৰি আছে বহুতে, বা পুলিচৰ কাৰণেও সেইটো দৌৰে। আৰু মই এইখন ফিল্ডৰ পৰাই মোৰ যি যাত্ৰা, মানে এইটো কাৰণে স্পেচিয়েল বুলি কৈছোঁ, এখন ফিল্ডৰ পৰাই এটা ল'ৰাৰ সপোনবোৰ মানে শিপা মেলে। আৰু সেই সপোনটোক যেতিয়া আমি বাস্তৱ ৰূপ দিওঁ, আৰু যিসকলে অসম পুলিচৰ বাবে দৌৰি আছে, তেওঁলোকে ভালদৰে জানে যে এখন ফিল্ডখন, এই যিখন আমি ৰানিং কৰা ফিল্ড প্ৰত্যেকৰ বাবে, সেই ফিল্ডখন এখন এটা ইম'শ্যন হয়, অকল ফিল্ড নহয়। মানে ৰানিং কৰা তেওঁলোকৰ আৱেগবোৰ জড়িত হৈ থাকে। যদি তেওঁলোকৰ কষ্টত থাকে বা দুখত থাকে, ইয়াতে তেওঁলোকে দুখবোৰ প্ৰকাশ কৰে। বহুত ডিপ্ৰেশ্যনত গ'লে পূৰা 4 পাক দৌৰি দিয়ে ৰাউণ্ডবোৰত এই ফিল্ডখনতে, আৰু সেই ডিপ্ৰেশ্যনবোৰ শেষ হৈ যায়। আৰু এনেদৰে আমাৰ নিচিনা এই যি যুৱচাম, সেই যুৱচামে একদম দিনে নিশাই কষ্ট কৰি আছে। আৰু দেখিছেনে, এয়া বহুত ল'ৰা আছে আমাৰ ইয়াত, তেওঁলোকে প্ৰেক্টিছ কৰি আছে। আৰু ময়ো ইয়াত আছিলোঁ আগতে, এনেদৰে ময়ো প্ৰেক্টিছ কৰি আছিলোঁ। চাওক, এনেদৰে মানে আমাৰ যিবোৰ সপোনবোৰ আছে, কাট অফ কিমান যাব, কোনে কিমান ফিজিকেলত মাৰ্কছ পাইছে, ময়ো এনেদৰে তেওঁলোকৰ দৰে ডিছকাছ কৰিছিলোঁ আগতে। আৰু তেওঁলোকৰ এতিয়া যিসকল আছে ইয়াৰ ভিতৰত মই ইয়াত দেখুৱাইছোঁ, ইয়াত মানে দৌৰাৰ ভিতৰত মই চিনি নাপাওঁ, মানে এইবোৰ নতুন জেনেৰেশ্যন লোৱা হয়। আমাৰ বেষ্টত যিখিনি আছিলে চব অলৰেডি পালেই, মানে 2-এজন আছে, আৰু 2-এজনৰ ভিতৰত মোৰ বন্ধুৱে হয় কেইজনমান, তাৰ বাদ বাকী নাপাওঁ। মানে সেই সকলোবোৰকে চিনি পাওঁ, মানে ওচৰৰ ল'ৰা হয় এইবোৰ চব, আমাৰ দেৰগাঁও ওচৰে পাজৰে। আৰু মোৰ ঘৰ যিহেতু দেৰগাঁৱতে, এইখন ফিল্ডখন হৈছে দেৰগাঁৱত যিখন আমাৰ লাচিত বৰফুকন পুলিচ একাডেমি, সেই পুলিচ একাডেমিৰ পৰা বহুত দূৰত নহয়, অলপ দূৰতে গম পাই নিউ ফিল্ড বুলিলে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া এটা পৰিৱেশ, কিমান ধুনীয়া এটা ভিউ, আপোনালোকে চাওক। এইফালেদি দেখিছেনে? আৰু এইখন হৈছে এই ঘৰটোতে আমি পুচাপ, মানে যিটো আমাৰ পুচাপ প্ৰেক্টিছ কৰোঁ, সেই ঘৰটোতে কৰোঁ। আৰু
আৰু এইখনে হৈছে মোৰ সপোনৰ প্লেচখন মানে ইয়াৰ পৰাই মোৰ উৎপত্তি হৈছিল সপোনটো দিনে নিশা ইয়াতে থাকোঁ আৰু এই ট্ৰেকবোৰ যেন দেখিছে সেই ট্ৰেকবোৰতে দৌৰোঁ আজি মই অলপ দৌৰিম পাওঁ নে নহয় চাওঁ যিহেতু মানে মোক অলপমান ভিডিঅ' এটা বনাই সহায় কৰিবা ইও কিবা ভিডিঅ' বনাই আছে মানে ইও ফিল্ড হ'লে বহুত দিনৰ মূৰত আহিছে ই যিহেতু তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু তাৰ পৰা সময় নাপায় ইও কিবা মোকে দেখি বনাই আছে আৰু এইখন ফিল্ডতে মানে এজনক পাই গৈছোঁ মানে সুধিম আৰু কি মানে ছেটআপ মাৰি আছে তেওঁ তুমি কিবা পাছ কৰিছিলা নেকি SSC তেবা নাম আহিলে ন আৰু তুমি কিবা দিছিলা নেকি হা নাই দিয়া তুমি কিমান পালা বেছি পোৱা নাই মোৰ কিমান 67 ই 67 পাইছে কিহত পাইছা তুমি SSC GD যিটো এবাৰ কাট অফ ৰিচেণ্ট মাৰিছে হয় নাই সেইটোত পাইছে আৰু তেওঁ তুমি কিমান পালা বুলি ক'লা 96 নে ৰিয়েল এই ক'ব বিচৰা নাই একচুৱেলি 96 মেবি আৰু এইকেইজনো মানে পাছ কৰি থৈছে SSC এখন ফিল্ডত আহিছে নদৌৰাকৈ কেনেকৈ হ'ব মানে দৌৰি যায় এপাক হ'লেও দৌৰি যাম চ' চেলেঞ্জ কৰিছোঁ বহুত দিনত অলপমান পেটটো ওলাই গৈছে ইউবি মানুহ একো নাই পেট ঠিক কৰি দিম ফিটনেছ আৰু এইফালে দৌৰি আছে বুলি দেখুৱাই দিয়া গাইছ পুৰা প্ৰেক্টিচ মানে এইবোৰ নিউ জেনেৰেশ্যন আৰু আমাৰ জেনেৰেশ্যনৰ ভিতৰত ময়ে আছোঁগৈ চাগে ইয়াত এতিয়া বৰ্তমান সিহঁতবোৰক দৌৰি থকা দেখি ময়ো ৰ'ব নোৱাৰিলোঁ দৌৰা ষ্টাইলটো দেখি আপোনালোকে নাহাঁহিব 3 বছৰৰ মূৰত দৌৰিছোঁ এনেকুৱাতো হ'বই ন আৰু যেতিয়া আমি দৌৰি থাকোঁ ন তেতিয়া আমাৰ যিটো এনাৰ্জি ন নকৈছে আৰু বহুত এনাৰ্জি আছিল আৰু সেই দৌৰি থাকিলে বেছি মানে ষ্টেমিনাটো আহি থাকে আমাৰ চ' ইয়াৰ পৰা 3 বছৰ আঁতৰত আছোঁ নিজৰ ফিটনেছটো বুলি ধ্যান দিব হ'ল মোৰো আৰু মই ফূৰ্তিতে দৌৰিছোঁ মানে ভাল লাগিছে নিজৰ আগৰ কথা মনত পৰি গৈছে কেনেকৈ দৌৰিছিলোঁ চ' ভিডিঅ'টো চাই যাব মানে মই ইয়াৰ পিছত কেইটামান বিশেষ কথা ক'ম যোনসকলে অসম পুলিচত যাব বিচাৰে তেওঁলোকে ৰানিংটো কৰিবলৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক যিসকলৰ মানে বয়স হৈ গৈছে 18 বছৰ হৈ গৈছে অসম পুলিচৰ বুলিয়ে নহয় যিকোনো আমাৰ কম্পিটিটিভ এক্সামৰ বাবে যদি আপুনি ধৰক ডিফেন্স লাইনত কৈছোঁ স্পেচিয়েলি SSC GD অগ্নিবীৰ তেনেকুৱা টাইপছৰ যদি আপুনি চাকৰি ভাল পায় তেন্তে আপুনি ৰানিংটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় চ' আপুনি ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰাই গাইছ বহুত দিনৰ মূৰত দৌৰিছোঁ মানে দৌৰি ভাগৰ লাগি গৈছে আন্ধাৰ হ'ব হৈছে মানে বহুত দৌৰিলোঁ ভাগৰ লাগিছে আৰু অলপ লাহে লাহে দৌৰি দিওঁ যিসকলে ৰানিং কৰিবলৈ যায় তেওঁলোকে মনত ৰাখিব যদি তেওঁলোকে ৰানিং কমপ্লিট হ'ল তাৰপিছত তেওঁলোকে মানে ছাডেনলি ষ্টপ হৈ নিদিব মানে ষ্টপ হৈ দিলে দোকানে বেয়া যিবোৰ আমাৰ শিৰা উপশিৰা সেইবোৰ আমাৰ টানি ধৰে নাভবোৰ আৰু সেইবাবে আপোনালোকে শ্ল'লি 3 পাক হ'লেও মেক্সিমাম দৌৰিব মানে লাহে লাহে এইটো ষ্টেপত শ্ল' ষ্টেপত খুলি নদৌৰিব বিশেষ ষ্টেপটো লাহে লাহে দৌৰিব আমাৰ যিটো ভাগৰ সেইটো ভাগৰটো নাইকিয়া হ'ব আৰু দৌৰাৰ আগত আপোনালোকে ৱাৰ্ম আপ বহুত ইম্পৰ্টেণ্ট হয় ৱাৰ্ম আপ কৰিব মই ৰানিং কৰি আছোঁ বহুত নম্বৰত আহিছোঁ ভাল লাগিছে আৰু পৰিৱেশটো মানে চব কেনেকুৱা হৈ গ'ল আন্ধাৰ হৈ গৈছে গোটেই পৰিৱেশ মোৰ পাছফালে দৌৰি আছে এয়া সপোন দেখিছে লাহে লাহে সন্ধিয়া হৈছে আৰু অলপ সময়ৰ পিছত আন্ধাৰো হৈ যাব কিন্তু আন্ধাৰ হ'লেও ইয়াত ফিল্ডত দৌৰিবলৈ অহা ল'ৰাবোৰে দৌৰিয়ে থাকে মানে ইয়াত এটা বিশেষ সুবিধা আছে যে ফিল্ডখনৰ কাষতে এটা ষ্ট্ৰীট লাইট আছে ওখ আৰু সেই লাইটৰ পোহৰো ফিল্ডখনৰ মাজভাগলৈকে পৰে সেইবাবে কোনো প্ৰব্লেম নহয় ৰাতিও ইয়াত মানে বহুত ল'ৰা ছোৱালী দৌৰি থাকে আৰু এইখন ফিল্ডত দেৰগাঁৱৰ পৰা মানে বহুত ল'ৰা পুলিচ আৰু ডিফেন্স যিটো লাইন আৰ্মি হওক SSC GD হওক সেই এক্সামসমূহত এটা ভাল নম্বৰ প্ৰত্যেক বছৰে দেৰগাঁও এইটো এইখন ফিল্ডৰ নাম আছে মানে এটা বিশেষ নাম ইয়াৰ পৰা যোৱা ল'ৰাক সহজে মানে হৰুৱাব নোৱাৰে সেইটো একদম ডেফিনেটলি মানে 110% পুৰা দৌৰি আছে দেখিছেনে ফিল্ডখন সেইটো আৰু এইবোৰ যেতিয়া কিছুমান যাবগৈ সেইবোৰ ল'ৰা কিছুমান আহিছে বৰ্তমান আৰু ৰানিং কৰিবলৈ চ' ভিডিঅ'টো কেনেকুৱা বোলে জনাব আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেন্তে চেনেল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' আজিলৈ লৈছোঁ বাই বাই থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'